নমস্কাৰ বন্ধুসকল, পুনৰ এটা অদ্ভুত ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত কেইটামান নজনা আৰু আচৰিত কথা জানিব পাৰিব। গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই কৰি ৰাখক আৰু ওচৰতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ' পোনপ্ৰথমে পায়। আৰু লগতে চেনেলটো আগবাঢ়ি যোৱাত আপোনাৰ সহযোগিতা নিতান্তই কামনা কৰিলোঁ। নম্বৰ 10, ধূমপান স্বাস্থ্যৰ বাবে কিমান অপকাৰী তাক হয়তো আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। চিগাৰেট খোৱাৰ ফলত আমেৰিকাত প্ৰতি বছৰে 4,80,000তকৈ অধিক লোকৰ মৃত্যু হয়। এনে কিছুমান কাৰণতে নিউজিলেণ্ডে দেশখনক ধূমপানমুক্ত কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিছে, যাৰ অধীনত যুৱক যুৱতীসকলে চিগাৰেট ক্ৰয় কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছে। এই আইন অনুসৰি 2009 চনৰ 1 জানুৱাৰী বা তাৰ পিছত জন্ম হোৱা লোকসকলে আজীৱন ধঁপাত ক্ৰয় কৰিব নোৱাৰিব। 2025 চনৰ ভিতৰত নিউজিলেণ্ড দেশখন সম্পূৰ্ণৰূপে ধোঁৱামুক্ত কৰি তোলাৰ লক্ষ্য বান্ধি লৈছে। নম্বৰ 9, আপুনি জানেনে বলিৰেখা কাক কয়? আপোনালোকৰ বহুতে হয়তো নাজানে বলিৰেখা কাক কয়। বলিৰেখা হ'ল বয়স বাঢ়ি যোৱাৰ ফলত আমাৰ মুখত বা গাৰ ছালবোৰ কোচ খাই চিন পৰিবলৈ আৰম্ভ কৰে। ইয়াকে বলিৰেখা বুলি কোৱা হয়। কিন্তু আটাইতকৈ আচৰিত কৰিবলগীয়া কথাটো হ'ল যে 50 বছৰীয়া ট্ৰেছ ক্ৰিষ্টিয়া নামৰ এগৰাকী মহিলাই বলিৰেখাৰ পৰা হাত সাৰিবলৈ 40 বছৰ ধৰি না নিজে হাঁহিছে না আনক হহুৱাব পাৰিছে। আনকি তাইৰ নিজৰ জীয়েকৰ জন্মৰ সময়ত তেওঁৰ মুখত এটা আনন্দ হাঁহি ফুটি উঠা নাছিল আৰু মহিলাগৰাকীয়ে নিজকে ধুনীয়া কৰি ৰাখিবলৈ এনে কৰিছিল। নম্বৰ 8, নিচা এনেকুৱা এটা বস্তু যি বহু কষ্ট কৰিও এৰুৱাব নোৱাৰি। সকলো মানুহৰ নিচা বেলেগ বেলেগ। কাৰোবাৰ যদি ঘোঁৰা পকাত নিচা, আকৌ কাৰোবাৰ খেল খেলাত। কিন্তু উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত এগৰাকী মহিলাই লুডু আৰু তাছ খেলত নিচা বহিল। মহিলাগৰাকীয়ে তেওঁলোকে থকা ভাড়াঘৰৰ মালিকৰ হাতত স্বামীৰ সকলো টকা তাছপাত আৰু লুডু খেলি হাৰি থাকিল। অৱশেষত সকলো হৰাৰ পিছত তাই নিজৰ দেহটোকে বাজি লগালে আৰু সেয়াও হাৰি থাকিল। এতিয়া এই মহিলাগৰাকীয়ে ঘৰৰ মালিকৰ লগতে থাকে। নম্বৰ 7, আপুনি জানেনে শীতকালত হাড়ৰ বিষৰ সমস্যা বৃদ্ধি পায়। কিন্তু যদি আপুনি শীতকালত আপোনাৰ খাদ্যৰ সৈতে দৈ অন্তৰ্ভুক্ত কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে বহু লাভজনক, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। সেয়েহে ই হাড় শক্তিশালী কৰে আৰু লগতে ইয়াৰ ব্যৱহাৰৰ ফলত হাড়ৰ বিষো কমি যায়। নম্বৰ 6, ৰাতিৰ ভাত বেছিকৈ খোৱা উচিত নহয়। ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কাৰণ চাউলত এলকহল আৰু কাৰ্বহাইড্ৰেট বেছিকৈ থাকে। গতিকে ইয়াক হজম কৰাটো সহজ নহয়। গতিকে আপুনিও পৰাপক্ষত বিশেষকৈ ৰাতিৰ ভাগত ভাত অলপ কমকৈ খাব। নম্বৰ 5, আপুনি নিশ্চয় দেখিছে যে ৰাস্তাৰ কাষৰত থকা গছ-গছনি নতুবা ৰাস্তাৰ দুয়োকাষে বগা আৰু ৰঙা ফিটা লগাই দিয়া হয়। এয়া কিয় জানেনে? কাৰণ ৰাতিৰ আন্ধাৰত বা কুঁৱলীৰ সময়ত চালকজনে ৰাস্তাৰ কাষটো স্পষ্টকৈ দেখা নাপায়, যাৰ ফলত বহুতো দুৰ্ঘটনা হয় বা হোৱাৰ আশংকা থাকে। নিশাৰ আন্ধাৰত দূৰৰ পৰা বগা ৰেখাডাল স্পষ্টকৈ দেখা যায় আৰু চালকজন সজাগ হৈ সাৱধানে বাহন চলায়, যাৰ ফলত বহু বাহন দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। নম্বৰ 4, ব্ৰাজিলৰ নটি কিহাৰা নামৰ এই মডেলগৰাকীয়ে শৰীৰৰ এনে এটা অংশ নিৰ্মাণ কৰিছে জানিলে আপুনি আচৰিত মানিব। শেহতীয়াকৈ মডেলগৰাকীয়ে মিছ বাৰ্ড ৱৰ্ল্ড 2021ৰ খিতাপ জয় কৰিছিল। কিহাৰাই 13 কোটি টকাত নিজৰ বাট অৰ্থাৎ টপিলাৰ ওপৰৰ মঙহাল বীমা কৰাইছিল। কিহাৰাই মিছ বাৰ্ড ৱৰ্ল্ড 2021 খিতাপ জয় কৰাৰ পিছত এই বীমা কৰিলে। নম্বৰ 3, ছুইডেনৰ টন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন বৰফৰ হোটেল। যোৱা বহু বছৰ ধৰি এই হোটেলখন এই নদীৰ ওপৰতে নিৰ্মাণ কৰা হয় আৰু লগতে এই নদীতে দ্ৰৱীভূত হয়। সেইবাবে বছৰটোৰ ভিতৰতে মানুহে কাহানিও এই হোটেলখন দেখা নাপায়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে দূৰ দূৰণিৰ পৰা ছুইডেনলৈ যায় কেৱল এই হোটেলখন চাবলৈ, আৰু ইয়াত উপস্থিত হৈ সকলো আচৰিত হয়। নম্বৰ 2, ফটোগ্ৰাফীৰ প্ৰতি থকা অপাৰ ভাল পোৱাৰ বাবে বেলগাঁৱৰ ফটোগ্ৰাফাৰ ৰবি হংলে
কেমেৰাৰ আকৃতিত এটা 3-মহলীয়া ঘৰ নিৰ্মাণ কৰিছে। এই ঘৰটো নিৰ্মাণৰ বাবে ৰবিয়ে প্ৰায় 71 লাখ টকা খৰচ কৰিছে। কিন্তু আটাইতকৈ হাস্যকৰ কথাটো হ'ল যে ফটোগ্ৰাফীৰ প্ৰতি থকা অপাৰ ভাল পোৱাৰ বাবে তেওঁ নিজৰ সন্তানৰ নামো ৰাখিছে কেনন, নিকন আৰু এপছন। নম্বৰ 1, 1922 চনত যেতিয়া বিখ্যাত বিজ্ঞানী নিলছ বৰহক নবেল বঁটা প্ৰদান কৰা হৈছিল, তেতিয়া তেওঁক এটা ঘৰ দিয়া হৈছিল, যাৰ সৈতে কাৰ্লছবাৰ্গ কাৰখানাৰ পৰা অহা বিয়েৰৰ পাইপলাইন তেওঁৰ ঘৰৰ এটা টেপত সংযোগ কৰা হৈছিল, য'ত তেওঁ যেতিয়াই মন যায় তেতিয়াই 24 ঘণ্টা বিনামূলীয়াকৈ বিয়েৰ খাব পাৰিছিল।